দোস্ত মই আজি আছো হিজ্জেছত দেৱালৈ কলেজৰ পৰা বাহিৰে ইয়াতে আহিছো তো ইয়াতে বন্ধু মিলিয়া বিমলা গতাই আছে তো এইফালে গাইছিলে আছে ক্ৰিয়েটিভ দেৱজিত মালাগৰ আৰু এয়া কেমেৰামেন উজ্জ্বল তো এইফালে হিজ্জেছত দেৱালৈ ভিতৰত দেখাম ভিতৰে প্ৰৱেশ কৰিলো আৰু শিৱলিংগ আৰু এটা আছে আগত ইয়াত যজ্ঞ হয় চাগে যিহেতু এইটো শিৱ মন্দিৰ তো ইয়াত শিৱৰাত্ৰি পূজাও বহুত ধুমধামেৰে পালন কৰা হয় তো ভিতৰে এটা সেৱা এটা কৰি লওঁ এই সমীৰে আগেই গ'ল আগেই কৈছে সেৱা কৰিব বাপাই এই ভক্ত মানুহ এতিয়া যাওঁ আৰু যাই থাকো আজি গণতন্ত্ৰ দিৱসৰ দিনা শাৰী চাৰি এনেকৈ পিন্ধি আহিব বুলি ভবা নাছিলো না কি তাকেইতো সৰস্বতী পূজা কেনেকুৱা চলি আছে তো এতিয়া আহিছো গণেশ দা স্কুললৈ এয়া প্ৰসাদৰ কাৰাগাৰী লাগিছে প্ৰসাদৰ কাৰাগাৰী প্ৰসাদ দেই প্ৰসাদৰ কাৰাগাৰী লাগি গৈছে সৰস্বতী মা প্ৰসাদ বিতৰণ চলি আছে এইফালে দাসৰ পৰা ওলালো এতিয়া আৰু কলেজ আহিছো কলেজ গেট পালো হেলমেট পিন্ধছা না নো হেলমেট নো এন্ট্ৰি এই দেখা নাই নো হেলমেট নো এন্ট্ৰি হেলমেট চেলমেট পিন্ধছা না নাই এয়া কলেজত প্ৰৱেশ কৰিলো Ishore gate. The boys' common room. The boys' common room. The girls' common room. Hey, poor girls' common room. Hey. তো সেয়াটো আমি কৰিয়ে লৈছোঁ আগতে বলক হ'লেও আপোনালোকক দেখুৱাই দিওঁ সৰস্বতী মাক তো এয়াই আমাৰ SBMS কলেজ শুৱালকুছি বুদ্ৰাম মাধৱ কলেজ ৰাতিপুৱা গণতন্ত্ৰ দিৱসো পালন কৰা হৈছে তাৰপিছতে সৰস্বতী পূজা তো এয়া আমাৰ কলেজৰ লাইব্ৰেৰী যিহেতু আজি সৰস্বতী পূজাত সেইবাবে লাইব্ৰেৰীও অফ হৈ আছে আৰু এয়া আমাৰ কেণ্টিনখন মজা চেলফি হৈ আছে এইটো উজ্জ্বল এই শংকৰদেৱ এয়া মাধৱদেৱ এয়া দামোদৰদেৱ দেৱজিৎ ভাই শংকৰদেৱ কতে জনি ভাই তো এতিয়া আমি কাষৰ আৰু শংকৰদেৱলৈ যাম শুৱালকুছি শংকৰদেৱ তাত কেনেকুৱা চলি আছে সৰস্বতী পূজা চাম বাকী গাড়ী চাওকে বাপৰে বাপ গাড়ী মানুহ তামান হৈছে অলপ ফুৰি আহিব ইহঁতৰ লগত তো এতিয়া আমি আহি পালোঁ শংকৰদেৱ শিশু বিদ্যা নিকেতন শুৱালকুছি শংকৰদেৱ দুদিনমান আগতে ইয়াতে ৰূপালী জয়ন্তী হৈছে তো
তো এয়া শংকৰদেৱ শিশু বিদ্যা নিকেতন শুৱালকুছি। ৰূপালী জয়ন্তী হৈ যোৱা মঞ্চখন। তো শংকৰদেৱৰ পৰা ওলালোঁ। তো এতিয়া ডাইৰেক্ট আমাৰ কলেজ যাম। কলেজ যাই খিচিৰি চিচিৰি খাম, পেট পূজা কৰিম। পেট পূজা কৰি আৰু এই বেউৰেক এটাৰ লগত আৰু কিবা কৰি থাকিম আৰু তো আমাৰ কলেজৰ পাৰ্কখন। পাৰ্ক মানে এনে বহা। মই যাওঁ জয়া ভাই যায় দে যা যা যা। আমাৰ কেতিয়া যাবি মালে? আমি যাম ৰ এডিট চিডিট কৰিলেও বঢ়ি দে আৰু এই এডিটতে ধৰলা। এতিয়া কেটিএম এখন লওঁ, লৈ কিনে যাওঁ আৰু কেটিএমৰ চাবি ক'ত থলোঁ আই। ঘৰলৈ প্ৰস্থান কৰোঁ না কি মালে? হয় হয় হয়। তো এতিয়া ঘৰত যাওঁ, সৰস্বতী পূজা বহুত চালোঁ। তো এতিয়া যাওঁ আৰু ঘৰলৈ। তো ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। তো আৰু ভিডিঅ' আহি থাকিব, চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি থয়। আজিলৈ বাই।